हेलो फ्रेंड्स, আজি লৈ আহিছো তিয়হৰ ৰেচিপি এটা। প্ৰথমতে মই নহৰু লৈছো 20 কোহমান, এটা জলকীয়া আৰু বিলাহী লৈছো এটা, আৰু দিছো নৰসিংহ পাত। এইখিনি মই পেষ্ট বনাই লম। এনেকুৱাকৈ পেষ্ট বনাই লম। তাৰ পিছত কেৰাহীত গৰম কৰি লম। কেৰাহী গৰম কৰি তাত তেল নিদিও, নিদিয়াকৈ মচুৰ দাইল অকণমান 3-4 চামুচ মানৰ জোখেৰে এইখিনি মই আধা ঘণ্টামান তিয়াই ৰাখিছিলোঁ। তাৰপিছতে মই শুকানকৈ ভালকৈ ধুই লৈছোঁ। লৈ শুকান কেৰাহীতে মই অকণমান গৰম কৰি ল'ম, যাতে কেঁচা কেঁচা ভাৱ নাথাকে। একদম চিধাই ৰেচিপিটো লৈ আহিছোঁ। ইনগ্ৰিডিয়েণ্টছখিনি আপুনি চাই ল'ব। যেতিয়া এনেকুৱা শুকান শুকান হৈ যাব, তাৰপিছত দালিখিনি উঠাই ল'ম। এতিয়া আহিলোঁ মেইন ডিছটোলৈ। মেইন ডিছটোৰ বাবে কেৰাহী প্ৰথমতে গৰম কৰি ল'ম। তাৰপিছত দিম অলিভ অইল অকণমান, ধৰক 1 চামুচমান জোখেৰে, আৰু দিম তাতে অকণমান হালধি গুড়ি। তাৰপিছত দিম আলুখিনি মই দুখৰকৈ কাটি লৈছোঁ। লৈ সিজালৈকে অকণমানকৈ ভাজি থাকিম। নিমখ দি পেলাই ঢাকোন বন্ধ কৰি দিম, যাতে আলুখিনি সিজি যায়। গৰমত তিয়হৰ উপকাৰিতাৰ বিষয়ে আপোনালোককতো ক'বই নালাগে। তিয়হৰ চালাড সকলোৱে খাবই লাগে সাধাৰণতে, আৰু সকলোৰে প্ৰিয় হয়। কিন্তু কেতিয়াবা বজাৰ কৰোঁতে ডাঙৰ তিয়হ, যিটো গুটিটো বহুত ডাঙৰ হয়, চালাড খাবলৈ ভাল নালাগে। ডাঙৰ তিয়হবিলাকৰ এনেকুৱা ধৰণে ডিছ বনাই ল'ব পাৰে, ইমান ধুনীয়া টেষ্টি হয়। তিয়হৰ যে ইমান ধুনীয়া সুস্বাদু ব্যঞ্জন হয়, আপোনালোকে খাই নিশ্চয় পোৱা নাই যদি ট্ৰাই কৰি চাবচোন, বিৰাট ভাল লাগিব খাই। আলুখিনি মই ভজা হোৱাৰ পিছতে উঠাই ল'লোঁ। তাৰপিছত আৰু অকণমান অলিভ অইল দি পেলাই তেজপাত আৰু জলকীয়া দি দিলোঁ। তাৰপিছতে দিলোঁ গোটা জিৰা আৰু অকণমান পাঁচফোৰণ, যাতে গোন্ধটো বহুত ধুনীয়া আহে। এতিয়া মই পেষ্টখিনি দি দিলোঁ, যিখিনি মই কৰি ৰাখিছিলোঁ আগতে। ইমান ধুনীয়া গোন্ধ এটা ওলাই নহয়। নৰসিংহ পাত দি দিছিলোঁ। নৰসিংহ পাত সাধাৰণতে মই যিকোনো ডিছত ব্যৱহাৰ কৰোঁ, ইমান ধুনীয়া গোন্ধ ওলাই তেলত দিলে। গোটাকৈ নিদিওঁ, বেছিভাগ পেষ্ট বনাই লওঁ, বহুত বেছি ভাল লাগে তেতিয়া। এতিয়া মই গোটা জিৰাখিনি অকণমান গুড়ি কৰি ৰাখিছিলোঁ, এইখিনি দি দিলোঁ, আৰু দিলোঁ হালধি গুড়ি। এইখিনি লৰাই ল'ম ভালকৈ, যাতে কেঁচা কেঁচা ভাৱটো নাথাকে। তাৰপিছতে দি দিলোঁ তিয়হখিনি আপোনালোকে দেখিছে কেনেকৈ কাটি ৰাখিছিলোঁ, গুটিখিনি ওলাই ৰাখিছিলোঁ। গুটিখিনি যেতিয়া ডাঙৰ হৈ যায়, তেতিয়া নিসিজে, তাৰ বাবে গুটিখিনি ওলাই ল'ব লাগে। এইখিনি মই অকণমান ভজা হোৱাৰ পিছতে নিমখ ছটিয়াই দিলোঁ নিজৰ আন্দাজ মতে, আৰু লাৰি ল'ম নিমখ দিয়াৰ পিছতে। মই লৰাই থাকিলোঁ, যাতে তিয়হখিনি নিমখখিনি ধুনীয়াকৈ লাগি যায়। তিয়হৰ নিজেও পানী উঠে, আৰু নিমখ দিয়াৰ পিছতে যিখিনি পানী উঠে, সেইখিনিতে তিয়হখিনি সিজি যায়। ইয়াত 2-3 মিনিটমানৰ কাৰণে মই ঢাকি দিছিলোঁ। আমাৰ আধা সিজা হৈ গৈছে তিয়হ। কোমলীয়া তিয়হ হ'লে ইতিমধ্যে সিজি গ'ল হয়, কিন্তু তিয়হটো একদম ডাঙৰ তিয়হ আছিলে, অকণমান ডাঠ হয়, সেইকাৰণে একদম বেছিকৈ সিজি যোৱা নাই। এনেকুৱা অলপ সিজা হওঁতে মই মচুৰ দালিখিনি দি দিলোঁ, যিখিনি দালি আমি শুকান কেৰাহীত ভাজি ৰাখিছিলোঁ। দাইলখিনি আপোনালোকে ডাইৰেক্ট ধুই পেলাইও দিব পাৰে, কিন্তু তাতকৈ বেছি এনেকুৱা শুকানকৈ যদি আপোনালোকে কেৰাহীত অকণমান গৰম কৰি লয়, তেতিয়া টেষ্টটো দুগুণে বাঢ়ে। এইটো এটা টিপছ হয়। তাৰপিছতে মোৰ কেইটামান বুট তিয়াই ৰখা আছিলে, সেইকেইটা মই দি দিলোঁ। নিদিলেও কোনো কথা নাই বুট, কিন্তু এনেকুৱাকৈ খাই বেছি ভাল পাওঁ বুট।
শাক বনালে বা যিকোনো কিবা আঞ্জা বা তৰকাৰী বনালে আমি বুট থাকিলে দি দিওঁ, তেতিয়া খাই বেছি ভাল লাগে। তাৰপিছত গোটেইখিনি এবাৰ লৰাই ল'ম আৰু অকণমান গৰম পানী দি দিলোঁ, কাৰণ মোৰ তিয়ঁহখিনি ভালকৈ সিজি যোৱা নাছিলে। আৰু এতিয়া যাতে গোটেইখিনি একেলগে আৰু এবাৰ মিহলি হৈ যায়, তাৰ বাবে পানীখিনি দি দিলোঁ। দি অকণমান সময়ৰ কাৰণে ঢাকি দিম, ধৰক 2-3 মিনিটৰ কাৰণে। তাৰপিছত এয়া চাওক, এতিয়া দি দিলোঁ মই আলুখিনি। প্ৰথমতে আলুখিনি দিয়া নাই, কাৰণ আলুখিনি দি দিলে ভাঙি যাব। আমি আলুখিনি গোটা গোটাকৈ ৰাখিম। গোটেইখিনি বস্তুৰে সুকীয়া সুকীয়া এটা টেষ্ট থাকে, সেইখিনি যাতে নোহোৱা হৈ নাযায়। আৰু একদম শেষত দিলোঁ গৰম মছলাৰ গুড়ি। যিকোনো মছলা সাধাৰণতে গোটাকৈ কিনি কেৰাহীত গৰম কৰি যেতিয়া গুড়ি কৰি লয়, ইমান বেছি টেষ্ট আহে আৰু ধুনীয়া গোন্ধায়, মলমলীয়া এটা। কিন্তু পেকেটবিলাক কিনিলে সাধাৰণতে তাত আৰ্টিফিচিয়েল বস্তুবিলাক মিক্স কৰি দিয়ে, সেইকাৰণে টেষ্টটো বেছি ভাল নালাগে আৰু পেটকো কৰে। একদম শেষত মই ঘি দি দিলোঁ অকণমান, বেছি দিয়া নাই, অকণমান দিছোঁ। এইটো নিদিলেও কোনো কথা নাই, কিন্তু টেষ্টটো দুগুণে বাঢ়ে ঘিটো দিলে। নিশ্চয় আপোনালোকে ভাল পাইছে, তাৰ বাবে এটা নিশ্চয় লাইক কৰিব, আপোনালোকে কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিলোঁ।